নমস্কাৰ মই সৌৰভ আৰু আপোনালোক সকলোকে আড্ডা মেজ YouTube চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি ভিডিঅ' বনাই আছিলোঁ অসমৰ এগৰাকী প্ৰখ্যাত লেখিকা ডক্টৰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় উপন্যাস মাকাম। এই উপন্যাসখনৰ কাহিনীটোৰ ওপৰত আৰু আজি এই উপন্যাসখনৰ কাহিনীটোৰ ওপৰত বনোৱা 6 নম্বৰটো ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, তাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু তলৰ কমেণ্ট বক্সত কিন্তু জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু আশা থাকিলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাকাম উপন্যাসখনৰ কাহিনীটোৰ এই খণ্ডটোত আমি এখন গাঁৱৰ বিষয়ে আৰু সেই গাঁওখনত বাস কৰা মানুহবোৰৰ কথা জানিম। তেওঁলোকৰ জীৱন যাপনৰ বিষয়ে, গাঁওখনৰ পৰিৱেশটোৰ বিষয়ে ইত্যাদি বহুতো তথ্য লেখিকা ৰীতা চৌধুৰীয়ে বিতংভাৱে লিখিছে কাহিনীটোৰ এই অংশটোত। মাকামৰ ইয়াৰ আগৰ ভিডিঅ'কেইটাত আমি যি কাহিনীৰ কথা শুনিছিলোঁ বা জানিছোঁ তাতকৈ অলপ বেলেগ ধৰণৰ কাহিনী এই খণ্ডটোত ক'বলৈ গৈছোঁ। অৱশ্যে কাহিনীটোৰ এই অংশটো আগৰ কাহিনীৰ লগত সম্পৰ্ক নিশ্চয় আছে। গতিকে আশা থাকিলে আপোনালোকে এই কাহিনীটো শুনি ভাল পাব। এই কাহিনীটোত আমি জানিব পাৰিম সুশানহঁতৰ ল'ৰালি কালৰ বিষয়ে। লগ পাম সুশানহঁতৰ বাপেকক, মাকক, লালিনক, 2-3জনমান বিশেষ ধৰণৰ মানুহক আৰু গাঁওবাসীৰ ব্যৱহাৰৰ কথা, এই সকলোবিলাক কথা আমি জানিব পাৰিম এই কাহিনীটোত। কাহিনীটোৰ বিষয়ে যদি চমুকৈ বিৱৰণ কৰোঁ তেন্তে আমি প্ৰধানকৈ এটা কথাৰ বাবে এই কাহিনীটো প্ৰস্তুত কৰিছোঁ আৰু সেইটোৱে হৈছে যে সুশান, অৰ্থাৎ যি সময়ত লালিনৰ পূৰ্বপুৰুষ সুশানহঁতৰ জন্ম হৈছিল সেই সময়ত সেইখন গাঁৱৰ মানুহবোৰে কিয় মানুহ বিক্ৰী কৰিবলগীয়া হৈছিল, এটা ইণ্টাৰেষ্টিং ঘটনা। আনহাতে যি বিশেষ ধৰণৰ মানুহকেইজনৰ কথা ইয়াত মই কৈছোঁ সেইকেইজনৰ এই ক্ষেত্ৰত ভূমিকা কি, কিয় গাঁৱৰ প্ৰত্যেকজন মানুহে প্ৰায়ে নোখোৱাকৈ থাকিব লাগে ইত্যাদি বহুতো কথা আমি জানিম। গতিকে আহক আমি বিতং কাহিনীৰ বিষয়ে কথা পাতোঁ। সুশানহঁতৰ ঘৰ আছিল দক্ষিণ চীনৰ এখন ভিতৰুৱা গাঁৱত, যিখন আছিল খেতিয়কৰ গাঁও। কিন্তু কাকতি ফৰিঙৰ আক্ৰমণত গোটেই গাঁওখনতেই দুৰ্ভিক্ষই শুহি পেলাইছে। দীৰ্ঘদিন ধৰি সেই গাঁওখন খাদ্যহীন হৈ আছে। ইয়াৰ উপৰিও গাঁৱৰ মানুহবোৰৰ খেতি কৰিবলৈ নিজৰ মাটি নাই বুলি ক'ব পাৰি। শস্য বিনিময়ৰ চুক্তি বেলেগ মাটিৰ মালিকৰ পৰা সেই গাঁওখনত মাটি লৈ গাঁৱৰ মানুহে খেতি কৰে। মুঠতে অৱস্থা বুলিবলৈ একেবাৰে বেয়া। অভাৱৰ সময়ত সেই গাঁওখনত কোনেও কাকো সহায় কৰিব নিবিচাৰে। তাৰ বাবে গাঁওখনৰ গোটেই জীৱন যাত্ৰাই স্থবিৰ। নিৰ্জনতাই আৱৰি ধৰিছে জীৱন যাপনৰ শব্দ। বহুতৰে ইতিমধ্যে সেই গাঁওখনত মৃত্যু হৈছে অনাহাৰত। আৰু এয়া এতিয়া সেই গাঁওখনত স্বাভাৱিক কথা। যাৰ যাৰ সামৰ্থ্য আছে সিহঁতে গাঁও এৰি কেতিয়াবাই বেলেগ ঠাইলৈ গুচি গৈছে। কিন্তু সুশানহঁত এই গাঁওখনতে ৰৈ যাবলগীয়া হৈছে। লগত ৰখিবলগীয়া হৈছে সুশানহঁতৰ দৰে দুখীয়া মানুহবোৰ। আৰু এই মানুহবোৰেই ক্ৰমান্বয়ে হৈ পৰিছে হৃদয়হীন, স্বাৰ্থপৰ, আত্মকেন্দ্ৰিক আৰু লজ্জাহীন। শানহঁতৰ পৰিয়ালত মানুহ বুলিবলৈ 8জনমান, মাক বাপেক, ল'ৰা 4টা আৰু ছোৱালী 2জনী। শানৰ এটা ককায়েক আৰু 2টা ভায়েক আছে আৰু লগতে 2জনী বায়েক আছে। পৰিয়ালৰ গোটেই মানুহবোৰৰ শৰীৰকেইটা কংকালৰ দৰে, যেন একোটাকৈ জীৱন্ত নৰকংকালহে। সিহঁতৰ দেহত থকা সাজপাৰবোৰ বৰ মলিয়ন, পিন্ধি আছে শণ গছৰ আহেৰে বোৱা পুৰণি কাপোৰ। কি কৰিব? গাঁৱৰ পৰিস্থিতি এনেকুৱা যে মানুহবোৰে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থাকে, যাৰ বাবে জীৱনটোক এথানি কৰিবলৈও কুণ্ঠাবোধ নকৰে গাঁওবাসীয়ে। আৰু তাৰেই সুবিধা লয় সি দেহ ব্যৱসায়ৰ চক্ৰই। দেহ ব্যৱসায়ক সহায় কৰে শানহঁতৰ দৰে কিছুমান মানুহ বেছি, বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত সেই সময়ত গাঁৱৰ মানুহবোৰে 2দিনমান ভালদৰে খাব পাৰে। তাৰ বাবে সেই গাঁওখনৰ মানুহবোৰে নিজে জন্ম দিয়া ছোৱালী সন্তানটিকো অলপ ডাঙৰ হ'লেই কোনোবা চহকী মানুহৰ হাতত গতাই দিয়ে অলপ সংকোচ নকৰাকৈ। আশা এমুঠি অন্ন ত্যাগ কৰি পেলাই সকলো মৰম চেনেহ, আৰু যদি বিক্ৰী কৰিবলৈ ছোৱালী নাথাকে তেন্তে পাল পৰে ল'ৰা সন্তানত। মুঠতে ককায়েক, ভায়েক, বায়েক, ভনীয়েক, মাক বাপেক সকলো এটা সময়ত পৰ হৈ পৰে। সম্পৰ্কবোৰ এনেদৰেই হেৰাই যায়। আৰু তাৰেই চিকাৰ হ'ল সুশানহঁতৰ গোটেই পৰিয়ালটো। প্ৰথমে সুশানহঁতৰ বায়েক 2জনীক এবছৰ চাউল আৰু 20টা ৰূপৰ মুদ্ৰাৰ বিনিময়ত এজন অচিনাকি চহকী মানুহক ঘৰৰ পৰা মাক দেউতাকে বিক্ৰী কৰি দিলে। চহকী মানুহজনক ছোৱালী বিচাৰি উলিওৱাত আৰু বন্দোবস্তৰ দায়িত্বত সহায় কৰে শানহঁতৰ দৰেই এজন দুৰ্ভিক্ষ পীড়িত মানুহে। হয়তো মানুহজন শানহঁতৰ গাঁৱৰে হ'ব পাৰে, লগত আৰু অচিনাকি বেলেগ মানুহো আছে। ছোৱালী 2জনী ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত শেষবাৰৰ বাবে মাক দেউতাকলৈ ঘৰটোলৈ আৰু ভায়েক শানহঁতলৈ চালে, কিন্তু কাৰোৰে মুখত আৱেগৰ প্ৰতিবিম্ব অলপমানো ফুটি নুঠিল। নিজৰ আপোনজনৰ প্ৰতি মৰম কি বস্তু সেয়া কেতিয়াবাই
হেৰুৱাই পেলাইছে গতিকে তেনেদৰে খানহঁতৰ বাইক দুজনী অচিনাকি হৈ গুচি গ'ল জীৱনত আকৌ কাহানি লগ নোপোৱাৰ আশাৰে বাইক দুজনী ঘৰ এৰি মানুহজনৰ লগত যোৱাৰ লগে লগে খানহঁতে চাউলৰ বস্তাটো চুচৰাই আনি ঘৰৰ ভিতৰত পালেহি সিহঁতৰ উপবাসী শৰীৰ ৰোমাঞ্চিত হৈ পৰিল কাৰণ বস্তাটোত চাউল আছে আৰু সিহঁতি আজি ভাত খাবলৈ যাব কথামতে কাম সিহঁতৰ হিচাপত বস্তাৰ পৰা চাউল উলিয়াই বাকীখিনি কেইবাটাও টোপোলাত ভাগ কৰি গোপনীয় ঠাইত গাঁত খান্দি পুতি থলে সিহঁতি কোনো শব্দ নকৰাকৈ মনে মনে পেট ভৰাই ভাত খাই শুই থাকিল কিন্তু বিধিৰ লিখনে খন্দাব দীৰ্ঘদিন একেলগে বাস কৰি অহা চিনাকি গাঁৱলীয়া মানুহবোৰ আজি খানহঁতৰ বাবে অচিনাকি হৈ গ'ল কাৰণ সিহঁতি চাউল বিচাৰি খানহঁতৰ গোটেই ঘৰটোতে লুটপাট চলালে ছোৱালী দুজনী বিক্ৰী কৰাৰ বাবদ যি চাউল আৰু পিস্তাৰ ওপৰত মুদ্ৰা খানহঁতে পাইছিল এই সকলোবোৰ বস্তু ডকাইতৰ দৰে গাঁৱৰ মানুহখিনিয়ে লৈ গুচি গ'ল মাত্ৰ মাটিত পুতি থোৱা চাউলৰ টোপোলা দুটা বিচাৰি নোপোৱাৰ বাবেহে ৰৈ গ'ল লালিনে ইমান সময় পূৰ্বপুৰুষৰ অতীত কাহিনীৰ মাজত ডুবি আছিল মাকে চাহকাপ আনি দিয়াতহে দি থবলৈ ঘূৰি আহিল চাহৰ শুহা মাৰিয়ে পুনৰ অৰুণাভৰ কিতাপত কাহিনী পঢ়াত ব্যস্ত হ'ল লাইলি এদিন খানহঁতৰ মাটিত পুতি থোৱা চাউলখিনিও শেষ হৈ গ'ল সপোন আছিল খানহঁতৰ কোৱাংচৌ চহৰলৈ গুচি যোৱাৰ তাত গৈ থিতা পেলোৱাৰ কাৰণ সিহঁতৰ হাতত সেই সময়ত 20টা ৰূপৰ মুদ্ৰা আছিল কিন্তু সকলো আশা ধোঁৱাৰ দৰে শেষ হৈ গ'ল খাদ্যহীনতাৰ অভাৱত উপায়হীন হৈ খানহঁতৰ দেউতাকে এক ডাঙৰ সিদ্ধান্ত লৈ পেলালে হয় এবাৰ বিক্ৰী যোৱাৰ পাল পৰিল খানহঁতৰ কাৰণ যদি সিহঁতি বাপেক মাকৰ লগত থাকে তেন্তে খানহঁতি মৰি থাকিব কাৰণ বাপেক মাকো কিমান দিন জীয়াই থাকে বা জীয়াই থাকে নাথাকে ঠিক নাই গতিকে খানৰ লগতে বাকী গোটেই ককাইক ভাইকেইটা বিক্ৰী কৰি দিয়াই ভাল বজাৰত গৈ কাৰণ তেনে কৰিলে অন্ততঃ সিহঁতৰ লগতে বাপেক মাকৰো পেটৰ ভোক কিছুদিনলৈ নাইকিয়া হ'ব গতিকে প্ৰখৰ ৰ'দকো নেওচি খানহঁতৰ কান্দোন আৰু মিনতিটো আওকাণ কৰি দেউতাকে নিষ্ঠুৰৰ দৰে সিহঁতক লৈ গ'ল বজাৰলৈ এটা এটাকৈ বজাৰত বিক্ৰী হৈ গ'ল একেবাৰে শেষত বিক্ৰী হ'ল সুখা শেষ হৈ গ'ল খানহঁতৰ চিনাকি কোন মাক কোন বাপেক বায়েক ককায়েক ভায়েক কোন এই সকলোবোৰ জীৱনৰ বাবেই অচিনাকি হৈ এজন মাংস বেপাৰীৰ দাস হৈ গুচি গ'ল বজাৰৰ পৰা আচলতে সেই সময়ত এইবোৰ তেনে সাধাৰণ কথা কাৰণ সেই সময়ত মানচুৰ শাসনকালৰ কুইন বংশৰ শাসন চলি আছিল গতিকে সেই দিনবোৰ মানুহ বেচা কিনাৰী দিন আছিল এতিয়া কথা এইটোৱে যে আমি কাহিনীটোৰ এই অংশটোত কি জানিলোঁ সুহানৰ ল'ৰালিকালৰ কথা গাঁৱৰ পৰিৱেশৰ বিষয়ে মানুহ বেচা কিনা কৰা কথা কিয় বেচা কিনা হয় ইত্যাদি কথাবোৰ আপোনালোকৰ বাবে এটা সৰু অনুৰোধ মানুহ বেচা কিনা কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অনুভৱ কি তাৰ বিষয়ে কমেণ্টত ক'ব বুলি আশা থাকিল অৱশ্যে বৰ্তমান এইবোৰ নহয় কাৰণ ই এটা ক্ৰাইম তথাপিও খানহঁতৰ ক্ষেত্ৰত আপোনালোকৰ মতামত কি তাকে জনাবচোন কমেণ্টত আৰু লগতে এইটো জনাবলৈ নাপাহৰিব যে আপোনালোকে এই উপন্যাসখন পঢ়িছে নে নাই আৰু যিকেইজনৰ কমেণ্ট পঢ়ি মোৰ ভাল লাগিব মনত ৰাখিব মই যিকেইজনৰ কৈছোঁ এজনৰ নহয় হয়তো আপোনালোক সকলোৰে কমেণ্ট পঢ়ি ভাল লাগিব পাৰে গতিকে যিকেইজনৰ কমেণ্ট পঢ়ি মোৰ ভাল লাগিব মই সেইকেইজনৰ নাম মোৰ পিছৰ ভিডিঅ'টোত কমেণ্টৰ সৈতে দেখুৱাম গতিকে পাহৰি নাযাব মাকাম উপন্যাসখনৰ আজি খণ্ডটো এইখিনিতে শেষ কৰিছোঁ ইয়াৰ পিছৰ কাহিনীটো অতি সোনকালেই আপোনালোকৰ ওচৰলৈ লৈ আহিম গতিকে আপোনালোকে চাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে যদি সঁচাকৈ যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব তাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আপোনালোকে যদি আমাৰ ভিডিঅ' যদি ইউটিউবত যদি প্ৰথম চাইছে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাৰ লগতে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব কাৰণ আমি এনেকুৱা ধৰণৰ ভিডিঅ' ইউটিউবত আপলোড কৰিয়ে থাকোঁ গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' যদি চাবলৈ যদি ভাল পায় তেতিয়াহ'লে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে গতিকে আজিলৈ আপোনালোকৰ চবৰ বিদায় মাগিছোঁ আপোনালোকে চাই থাকিবলৈ নাপাহৰিব আড্ডা মেজ আকৌ পিছৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই